অসমৰ গামোচাৰ ভৌগোলিক নিৰ্দেশক বা জিআই টেগ লাভ কৰিছে। এয়া নিশ্চিতভাৱে আমাৰ বাবে সুখৰ খবৰ। আমাৰ গামোচাখনে বিশ্বৰ দৰবাৰত নিজস্ব স্বকীয়তা বজাই ৰাখি জীয়াই থাকক, সেয়া আমি অসমবাসীয়ে কামনা কৰোঁ। শুৱালকুছিবাসী হিচাপেও আমি এই কথাত যথেষ্ট আনন্দ লাভ কৰিছোঁ। আৰু আজি চৰ্চিত হৈ থকা বিষয় যে আমি আমাৰ গামোচাখনক চিনি পাম কেনেদৰে। হস্তশালত বোৱা গামোচাখন মানুহে কেনেদৰে বজাৰত চিনি পাব, কাৰণ ইতিমধ্যে বজাৰ ভৰ্তি হৈ গৈছে নকল গামোচা আৰু লগতে বিদ্যুৎ তাঁত শালত বোৱা গামোচাৰে। শুৱালকুছি হৈছে হস্ততাঁত শিল্পৰ পীঠস্থান। গতিকে আমি আজি এই ভিডিঅ'টোৰে অসমৰ ৰাইজক তৎক্ষণাৎ কেনেদৰে হস্ততাঁত শালত বোৱা কাপোৰ চিনিব পাৰি সেয়া আমি অলপ বৰ্ণনা কৰিব বিচাৰিছোঁ। আমাৰ লগত দুখন গামোচা আছে, এখন হৈছে বিদ্যুৎ চালিত তাঁতশালত বোৱা আৰু এখন হৈছে হস্ত তাঁতশালত বোৱা। আমি কেনেদৰে চিনি পাম? একেবাৰে সাধাৰণ কথা যে যেতিয়া আমি বজাৰত গামোচাখন ক্ৰয় কৰিম তেতিয়া আপোনালোকে সাধাৰণভাৱে কাপোৰখন এনেদৰে চকুৰ আগত দাঙি ধৰিব, এইখন দাঙি ধৰিব আৰু যদি দেখা পায় যে কাপোৰত যিবোৰ আমাৰ তাঁৰ আছে, আমি তাঁৰ কম এনেকে যে কাপোৰখন বয়, এই তাঁৰবোৰ যদি আপোনাৰ একেবাৰে সমান, অৰ্থাৎ প্ৰায় 6 ইঞ্চি 7 ইঞ্চিলৈকে যদি তাঁৰ একেবাৰে সমান এই তাঁৰবোৰ, তেনেহ'লে গম পাব যে সেয়া যন্ত্ৰ চালিত তাঁতশালত বোৱা। আনহাতে হস্ত তাঁতশালত বোৱা কাপোৰখন যদি আপুনি এনেকে দাঙি ধৰে তেতিয়া দেখিব যে তাঁৰবোৰ সমান নহয়, অৰ্থাৎ যিহেতু শিপিনীজনে নিজৰ হাতেৰে কাপোৰখিনি তাঁতশালখন বয়, গতিকে কৰবাত যদি 1 ইঞ্চি যদি কৰবাত অলপ ঘন, তাৰ পাছত হয়তো পাতল হ'ব পাৰে। গতিকে এনেদৰে আপোনালোকে অতি সোনকালে কাপোৰখন হস্ত তাঁতত বোৱা নে যন্ত্ৰ চালিত তাঁতশালত বোৱা আপোনালোকে গম পাব। বহুতে আৰু এটা কথা কয় যে এই আমাৰ যিহেতু পুতল বুলি কথা থাকে, সেই পুতল তাঁতশালত যিটো ব্যৱহাৰ কৰা হয়, এই পুতলৰ তিনিটা ইয়াত ছবি থাকে, ফুটা থাকে, কিন্তু বিদ্যুৎ চালিত তাঁতশালত সেই ফুটাকেইটা নাথাকে। কিন্তু আজিকালি অসাধু চক্ৰই কি কৰে, বেজিৰেও সেই 3টা ফুটা দি দিয়ে, গতিকে সেইটো পৰীক্ষাৰে কৰিব পৰা একেবাৰে সম্ভৱ নহয়। তাৰোপৰি ৰাইজক আমি এটা কথা কৈছোঁ, এইখন হৈছে এইটো চিম্পল এখন আমাৰ মেগনিফাইং গ্লাছৰ দৰে এখন গ্লাছ। এইখন হৈছে ট্ৰেড ভিউৱাৰ। ইয়াতে আপুনি কি কৰিব পাৰে, এনেকে কাপোৰখন আপোনালোকে দি এনেকে সন্মুখত দি পেলাই এই গ্লাছখনেৰে এনেকে চালেও আপুনি অলপ আগতে মই বৰ্ণনা কৰা কথাখিনি বুজি পাব। গতিকে এই ট্ৰেড ভিউৱাৰ এখনো যদি দোকানত গৈ আপুনি দাবী কৰে তেনেহ'লে দোকানীয়ে আপোনাক দেখুৱাবলৈ বাধ্য। আমি ভাবোঁ যে অসমৰ গামোচাৰ চিনাকিটো, অসমৰ পাট মুগা কাপোৰৰ চিনাকিটো হস্ত তাঁতশালক লৈ জীয়াই থাকক আৰু অসমৰ ৰাইজে অতি সোনকালে বুজি পাওক কেনেদৰেনো আমি আমাৰ কাপোৰসমূহ হস্ত তাঁতশালত সঁচাই বোৱা হৈছে নে নাই পৰীক্ষা কৰিব পাৰোঁ। শুৱালকুছিবাসীৰ হৈ আপোনালোকক আটাইতকৈ ধন্যবাদ জনাই মই মোৰ